এই এইটা ক্লাছত কিয় যুদ্ধ কৰি আছ তহঁতি চাৰি মোৰ কিতাপ ফালিছে কিয় কিতাপ ফালিল তই চাৰি মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম কিতাপ লিখিছিল এইকাৰণে ফালি দিলো তোৰ গাৰ্লফ্ৰেণ্ড এনে নিজৰ চেহেৰাটো চাইছ মইতো ভাবি পোৱা নাই তোৰ গাৰ্লফ্ৰেণ্ড কেনেকৈ বনিল দেখাততো তই গাধৰ নিচিনা দেখাততো আপুনিও নেউলৰ নিচিনা তথাপি আপোনাৰ ঘৈণীয়েৰে আছে তই মোৰ কিয় নহ'ব বহুত হাঁহি উঠিছে নহয় নে চলি নেউলা বুলি কওঁতে হাঁহি উঠি গ'ল ছাৰ এটা চৰ মাৰিম ৩২টাটো থৰি পৰিব চিনি পোৱা নাই বাপৰক ছাৰ মোৰ ২৭টা তাতহে আছে ছাৰ মোৰ ২৮টা ছাৰ মোৰ ৩০টা আছে ৩০টা চৰত হাঁহি ওলাই যাব তহঁতৰ অসভ্যহত ছাৰ কি হ'ল বিয়া কেতিয়া পাতিব লাগে ছাৰ কিয় লাগে তোক এনেই কওক না ছাৰ ২১ বছৰৰ পিছত আৰে ৰে 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 আৰু 10 বছৰ হ'ব লাগিব এতিয়া পাগলীক বুজাও কেনেকে কোন পাগলী আৰে মোৰ গাৰ্লফ্ৰেণ্ড ছাৰ আৰু কোন হ'ব কি তোৰ গাৰ্লফ্ৰেণ্ড আছে ছাৰ বহুত ধুনীয়া কিন্তু আজিলৈ মই ফিটাই মৰা নাই কৰো তোক ধৰিলে পুখুৰীত পেলাই দিম মই ছাৰ কোনটো পুখুৰীত পেলাব আৰে ছাৰ খং কিয় কৰিছে যদি পেলাব খুজিছে স্কুলৰ পিছফালৰ পুখুৰীটো পেলাই দিব তাতে মানে বহুত ধুনীয়া ধুনীয়া পদুম ফুল আছে আৰু পাগলীয়ে পদুম ফুল বহুত ভাল পায় গৰুহঁত তহঁত আকৌ কাজিয়া কৰিব আৰম্ভ কৰিলি আৰে ছাৰ তেতিয়াৰ পৰা মই তাকেই কৈ আছো স্কুলত কাৰোৰ লগত কাজিয়া কৰিব নালাগে সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে বাহ ল'ৰা বাহ ইমান ধুনীয়া চিন্তাধাৰা তোমাৰ আৰে চিন্তাধাৰা একো নহয় ছাৰ মই যে এইকাৰণে কৈ আছিলোঁ যে পৰীক্ষাত কোনে কাৰ পিছত পঢ়িব লাগে কাৰো ঠিক নাই আৰু যদি কাজিয়াই থাকে তেনেহ'লে কোনে কাক পৰীক্ষাত দেখুৱাব বুজি নোপোৱা ৰে ভাই বাছা চৈতানী বুদ্ধি কিন্তু মোৰতো পুৰা লগাও ভাল কামত ব্যৱহাৰ কৰিছনে আৰে লগাইছেতো ছাৰ সেইকাৰণেতো ইমান ধুনীয়া গাৰ্লফ্ৰেণ্ড পাইছোঁ আৰে তোৰ লগততো কথা পাতিবই নালাগে তেতিয়াহ'লে কিয় পাতি আছে আপুনি চলিতো মই একেবাৰে একচৰ দি আৰু ৰখক ছাৰ মোৰ ফোন আহিছে চাওঁ ফোনত কাৰ ফটো এইখন কাৰ হ'ব মোৰ গাৰ্লফ্ৰেণ্ডৰ ছাৰ কি সেইজন দেখোন মোৰ ছোৱালী মানে মোৰ ছোৱালীক পতাইছা তুমি কি আপোনাৰ ছোৱালী আৰে সৰু দেউতা নমস্কাৰ চাওক ভৰিখন চুই দিওঁ আপোনাৰ